মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। বিশ্বজুৰি যি কৰোনা মহামাৰীৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সকলোৱে আমি ঘৰতেই দিন কটাবলগীয়া হৈছে। যিহেতু আমি বিদ্যালয়লৈ আহিব পৰা নাই, সেয়েহে তোমালোকক অনলাইন মাধ্যমেদি শিক্ষা প্ৰদান কৰিবলৈ ওলাইছোঁ। তোমালোকে মন পুতি পাঠসমূহ গ্ৰহণ কৰিবা। আজি তোমালোকৰ কাৰণে আমি পৰিৱেশ বিজ্ঞানৰ এটা নতুন পাঠ লৈ আহিছোঁ। সেই পাঠটো প্ৰথমতে তোমালোকক মই প্ৰশ্ন কৰিম যে আমি বেলুন ফুলালে তাত কি ভৰাই দিওঁ? কেনেকৈ ফুলে বেলুনটো? তোমালোকে জানা যে বায়ু ভৰাই দিয়া হয়। ঠিক সেইদৰে আমি উশাহ নিশাহ ল'বলৈও বায়ুৰ প্ৰয়োজন হয়। গতিকে বায়ু আমাৰ চৌপাশে আৱৰি আছে, কিন্তু সাধাৰণতে আমি দেখা নাপাওঁ। আমাৰ চাৰিওফালে আৱৰি থকা বায়ুৰ আৱৰণটোক আমি কওঁ যে বায়ুমণ্ডল। আৰু বায়ুমণ্ডলত বিভিন্ন গেছ আছে, যেনে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, ইয়াৰ উপৰিও জলীয় বাষ্প আৰু ধূলিকণা মিহলি হৈ আছে। এতিয়া এই বায়ুমণ্ডলৰ বিভিন্ন সাল সলনি বতৰৰ সৃষ্টি কৰে। বায়ুমণ্ডল সদায় একে অৱস্থাত নাথাকে, আৰু বায়ুমণ্ডলৰ পৰিৱৰ্তনৰ ফলত বতৰৰ সৃষ্টি হয়। তোমালোকে আজি পঢ়িবলগীয়া পাঠটো হৈছে বতৰ। গতিকে আমি বতৰ বুলি ক'লে সকলোৱে জানো যে যেতিয়া বৰষুণ দিয়ে ডাৱৰীয়া বতৰ বুলি কওঁ, তেতিয়া অলপ ঠাণ্ডা অনুভৱ কৰোঁ। যেতিয়া ৰ'দ দিয়ে ফৰকাল বতৰ বুলি কওঁ, গৰম অনুভৱ কৰোঁ। আৰু ধুমুহা যেতিয়া বলে ঘৰ দুৱাৰ ভাঙি ছিঙি যায়, আমাৰ সকলোৱে ভয় লাগে। গতিকে এইটো ধুমুহা বৰষুণৰ বতৰ বুলি কওঁ। এনেধৰণে আমি বিভিন্ন প্ৰকাৰৰ বতৰ দেখিবলৈ পাওঁ। গতিকে এই বতৰ কেনেকৈ সৃষ্টি হয়? যে বায়ুমণ্ডলৰ বিভিন্ন অৱস্থাৰ সাল সলনিৰ ফলত সৃষ্টি হয়। গতিকে তোমালোকে যিটো পাঠত আছে সেইখিনি মনোযোগেৰে শুনি যাবা। দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয়, আৰু কেতিয়াবা ধুমুহাৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে। গতিকে বতৰ মানে কি তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আমি আহোঁ যে বতৰৰ ভাগসমূহ। আকাশত ডাৱৰ নাথাকিলে আকাশ ফৰকাল থাকে। গৰম বেছি হয়, সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ উজ্জ্বল দেখি। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। গতিকে ফৰকাল বতৰত কি হয়? ডাৱৰ নাথাকে আৰু সূৰ্যৰ পোহৰত গোটেই পৃথিৱীখন ফৰকাল দেখি, উজ্জ্বল দেখি। আৰু ডাৱৰীয়া বতৰত কি হয়? পৃথিৱীখন উজ্জ্বল নেদেখি। ডাৱৰীয়া বতৰৰ ফলত বৰষুণৰ সৃষ্টি হয়, বতৰ অলপ ঠাণ্ডা হয়। গতিকে এই বতৰৰ বিভিন্ন প্ৰকাৰসমূহ আমি অনুভৱ কৰোঁ। আৰু যেতিয়া বতাহ অতি জোৰেৰে বলে তেতিয়া ধুমুহাৰ সৃষ্টি হয়। ধুমুহা আহিলে ঘৰ দুৱাৰ ভাঙি নিয়ে। আমাৰ সকলোৱে ভয় লাগে সেই পৰিৱেশটোলৈ। গতিকে ধুমুহা, বৰষুণ, শিলাবৃষ্টি সেইবিলাকে আমাৰ জীৱনত বিভিন্ন পৰিৱৰ্তন ঘটাব পাৰে বা অঘটন ঘটাব পাৰে। বহুদিন বৰষুণ নহ'লে বতৰ শুকান হৈ যায়, আৰু সেইটো কয় খৰাং বতৰ বুলি। সাধাৰণতে শীতকালত
বহুদিন বৰষুণ নহয়, নোহোৱাৰ ফলত মাটি ফাটি যায়, সেইটোক কয় খৰাং বতৰ। এতিয়া আমি বতৰৰ বিভিন্ন অৱস্থা জোখা যন্ত্ৰবিলাকৰ কথা আলোচনা কৰিম আৰু বিভিন্ন সময়ত বতৰত কি কি পৰিৱৰ্তন ঘটে সেই বিষয়ে আমি জানি ল'ম। সাধাৰণতে আমি বিভিন্ন বতৰত বিভিন্ন সাজপাৰ আমি পিন্ধিবলগীয়া হয়। যিহেতু যেতিয়া গ্ৰীষ্মকাল আহে তেতিয়া আমাৰ কি হয়, গৰম বেছি হয় আৰু আমি পাতল কাপোৰ পিন্ধিবলগীয়া হয়। দিনত অতিমাত্ৰা গৰম হয়, গতিকে আমি গৰমত ভাগৰি পৰোঁ আৰু আমাৰ সাজপাৰবোৰ সেইমতে আমি পৰিধান কৰোঁ। তেনেকৈ শীতকালত কি হয়, অতিপাত ঠাণ্ডা হয়, তাৰ ফলত আমি ঊলৰ কাপোৰ বা গৰম কাপোৰ পৰিধান কৰিবলগীয়া হয়। আকৌ বতৰ অনুসৰি কি হয়, গছ বনবিলাকৰো বা পৃথিৱীৰো পৰিৱৰ্তন ঘটে। যেনে গ্ৰীষ্ম ঋতুত কি হয়, গছ বনবোৰ সেউজীয়া হৈ উঠে, ঠন ধৰি উঠে, যিহেতু পানী বেছিকৈ পায়। আৰু শীতকালত গছ বনবোৰ লঠঙা হৈ পৰে, যিহেতু গছৰ পানীৰ পৰিমাণ কমি যায় আৰু গছৰ পাতবিলাক সৰি যায়। এনেধৰণে বসন্ত ঋতুত কি হয়, গছবিলাকে কুঁহিপাত মেলে আৰু গোটেই পৃথিৱীখন সুন্দৰ হৈ পৰে, সেউজীয়া হৈ পৰে। গতিকে এই সময়খিনি আমাৰ সকলোৰে অতি আদৰৰ। আৰু এই বসন্ত ঋতুত বিভিন্ন চৰাই চিৰিকটিৰ অমিয়া মাত, কুলি কেতেকীৰ মাত, বিভিন্ন ধৰণৰ ফুল, কপৌ ফুল, নাহৰ ফুল, তগৰ ফুল ইত্যাদি ফুলবিলাক ফুলি থাকে, পৃথিৱীখন জাক জমক কৰি তোলে। গতিকে এই সময়খিনিত আমি আমাৰ অতি মৰমৰ ৰঙালী বিহু উৎসৱ পালন কৰোঁ। সেইটো তোমালোক সকলোৰে বাবে অতি আদৰৰ। ইয়াৰ পিছত আকৌ বতৰ অনুসৰি ফল মূলবিলাকৰো কথা আহে, যে আমি গ্ৰীষ্মকালত আম, কঁঠাল আদি ফল মূল খাবলৈ পাওঁ আৰু শীতকালত কমলা, মধুৰিআম এনেধৰণৰ ফল মূলবিলাক আমি খাবলৈ পাওঁ। যেনে বতৰ অনুসৰি আমাৰ ফল মূলৰো তাৰতম্য ঘটে। গতিকে বতৰে আমাৰ জীৱন ধাৰণ প্ৰণালীত প্ৰভাৱ পেলায়। ইয়াৰ পিছতে আকৌ আহে বতৰ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ। আমি কেনেকৈ জানিব পাৰোঁ যে বতৰ আজি কেনেকুৱা হ'ব, কালিলৈ কেনেকুৱা হ'ব, বতৰ আজি কিমান গৰম। এই কথাখিনি আমি জানিবলৈ হ'লে কিছুমান বতৰ জোখা যন্ত্ৰ আছে। যিটো যন্ত্ৰই বতৰৰ উষ্ণতা জোখে সেইটো কোৱা হয় থাৰ্মোমিটাৰ। এইটো থাৰ্মোমিটাৰ। আকৌ যিটো যন্ত্ৰই বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখে সেইটো কোৱা হয় হাইগ্ৰমিটাৰ। ইয়াত জলীয় বাষ্প কিমান পৰিমাণৰ আছে সেইখিনি জোখা হয়। বিশেষকৈ ডাৱৰীয়া বতৰত জলীয় বাষ্প বেছি পৰিমাণে থাকে, সেইকাৰণে আমাৰ কাপোৰ নুশুকায়। ইয়াৰ পিছত আছে বৰষুণ জোখা যন্ত্ৰটো, এইটো হৈছে ৰেইন গজ। এইখিনি হৈছে বতৰ লগত সম্পৰ্ক থকা সঁজুলি। ইয়াৰ উপৰিও আমি বতৰৰ আগজাননী দিয়া যিটো যন্ত্ৰ বা কেনেকৈ আমি জানিব পাৰোঁ সেইটো হৈছে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে। এইখিনি হৈছে কৃত্ৰিম উপগ্ৰহ। বতৰ বিজ্ঞান কেন্দ্ৰসমূহলৈ বতৰৰ অৱস্থিতিৰ কথা এই কৃত্ৰিম উপগ্ৰহবিলাকে পঠায় আৰু তাৰ পৰাই আমি বতৰ বিজ্ঞানে সকলোৰে কাৰণে এই খবৰটো দিয়ে, যিটো আমি গম পাওঁ যে কিমান দিন বৰষুণ হ'ব, কেতিয়া বতৰ ফৰকাল হ'ব। এনেধৰণে আমি এই যন্ত্ৰসমূহৰ পৰা জানিব পাৰোঁ। তাৰোপৰি আমি যেতিয়া সাগৰৰ জাহাজ চলাওঁতে বা নাবিকসকলে বা মাছমৰীয়াসকলে তাত যিহেতু বতৰৰ পৰিস্থিতি অনুসৰি তেওঁলোকে সাগৰত যাত্ৰা কৰিব লাগে, সেইকাৰণে কিমান বতাহ বলিব সেইখিনি জানিবৰ কাৰণে সেইটো আমি এনিমোমিটাৰ নামৰ এই যন্ত্ৰটোৰ জৰিয়তে জানিব পাৰোঁ যে বতৰ কিমান বতাহ কিমান বেগেৰে বলিব।
এইখিনি আমি এনিমোমিটাৰ নামৰ এই যন্ত্ৰটোৰ জৰিয়তে জানিব পাৰোঁ। গতিকে এই বিভিন্ন যন্ত্ৰসমূহে আমাক বতৰৰ সম্পৰ্কে জানিবলৈ সহায় কৰে আৰু সেয়েহে আমি আগতীয়াকৈ বতৰৰ খবৰবিলাক পাওঁ। এতিয়া হ'ল তোমালোকে জানিছা যে বতৰে আমাক কেনেকৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে জীৱন ধাৰণৰ প্ৰণালীত সহায় কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিকালি ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিভিন্ন আগতীয়াকৈ জাননী দিয়া হয়। বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলে। গতিকে আমি বতৰৰ বিষয়ে অলপ জানিলোঁ আৰু ইয়াৰ পৰা কি প্ৰশ্ন হয় তোমালোকে সেই প্ৰশ্নখিনিৰ ঘৰতে উত্তৰ কৰিবা আৰু এইখিনি নোৱাৰিলে তোমালোকে কথাখিনি জনাবা। এতিয়া আমি প্ৰশ্ন পালোঁ, বতৰ বুলিলে কি বুজা? তোমালোকক কৈছোঁৱে আগতে, বতৰ বুলিলে আমি বায়ুমণ্ডলৰ সাল সলনি হোৱা পৰিস্থিতিটোকে বতৰ বুলি কওঁ। ঋতু কেইটা আৰু কি কি? আমি জানো যে বছৰৰ 6টা ঋতু থাকে। সেই ঋতুকেইটা গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, এই 6টা ঋতু। বতৰৰ আগজাননী মানে কি? বতৰৰ আগজাননী বিভিন্ন কৃত্ৰিম উপগ্ৰহসমূহে বতৰ বিজ্ঞান কেন্দ্ৰলৈ বাৰ্তা পঠায় আৰু সেই বতৰ বিজ্ঞান কেন্দ্ৰই আমাক বতৰৰ আগজাননী দিব পাৰে। বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম লিখা। এতিয়া তোমালোকে প্ৰথমতেই পালা যে বায়ুমণ্ডলৰ উষ্ণতা জোখা যন্ত্ৰটো হৈছে থাৰ্মোমিটাৰ। দ্বিতীয়তে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হ'ল হাইগ্ৰমিটাৰ। আৰু 3 নম্বৰতে হৈছে বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হ'ল ৰেইন গজ। গতিকে এইকেইটা লিখিলে হ'ব। ইয়াৰ পিছত আছে তোমালোকৰ ক অংশ আৰু খ অংশ মিলোৱা। ইয়াত তোমালোকে এইখিনি সুন্দৰভাৱে মিলাব পাৰিবা। পাঠটো পঢ়ি ল'বা। বায়ুৰ উষ্ণতা কিহেৰে জোখে? থাৰ্মোমিটাৰ। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কিহেৰে জোখে? এইটো হাইগ্ৰমিটাৰ। বৰষুণৰ পৰিমাণ ৰেইন গজ। বায়ুৰ গতিবেগ এনিমোমিটাৰ। এইখিনি তোমালোকে এনেকৈ মিলাবা। ইয়াৰ পিছত আছে খালী ঠাই পূৰ কৰা। এইখিনি তোমালোকে পাঠটো ভালকৈ পঢ়ি ল'বা আৰু খালী ঠাইখিনি নিজে পূৰাবলৈ চেষ্টা কৰিবা। আৰু তলৰ প্ৰশ্নখিনি তোমালোকে পাঠটোৰ পৰা সুন্দৰভাৱে কৰিব পাৰিবা আৰু নিজে পাঠটো পঢ়িবা আৰু কৰিবলৈ যত্ন কৰিবা। ইমানতে সামৰিছোঁ আজিলৈ। তাৰপিছত আকৌ